हाई दोस्तों वेलकम टू माई चैनल रिपोर्ट्स ब्लॉग और नतुन भिडिओ आपनालोকক स्वागतम जानाइছোঁ दोस्तों। तो दोस्तों दुर्गा पूजा चलि আছে আপোনালোকে জানে আৰু আজি দুৰ্গা পূজাৰ শেষ দিন বিজয়া দশমী। তো প্ৰথমতে মই মোৰ তৰফৰ পৰা দুৰ্গা পূজাৰ সকলোলৈ শুভেচ্ছা জনালোঁ। আৰু দোস্তো মই দুৰ্গা পূজাৰ মাজতে ভিডিঅ' বনা নাই কাৰণ মোৰ অলপ ভৰিখন তাৰমানে মস্কা খাইছিল দোস্তো। এই ফুটবল খেলতে মস্কা খাই গৈছে। তো সেইকাৰণে দুৰ্গা পূজাটো বেছি যাব পৰা নাই। প্ৰথম দিনা গৈছিলোঁ দোস্তো কাৰণ মই খেলাত জিতছিলোঁ 3টা প্ৰাইজ আনবা গৈছিলোঁ কিবা কৰি আহিছোঁ আৰু খতে। তো আজি শেষ দিন আৰু আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ আমাৰ নেউলাৰ ভিতৰত দুৰ্গা পূজা। তাৰমানে এইবাৰত তাৰমানে অলপ ডেভেলপ হৈছে আমাৰ দুৰ্গা পূজাখন দোস্তো। তাৰমানে মই সৰুৰ পৰা যি চাই আহিছিলোঁ তাতকৈ তাৰমানে অলপ ভাল কৰিছে দোস্তো। সেই ভাবিলোঁ কি আপোনালোকক দেখাম। যোৱা বছৰ দেখুৱাইছিলোঁ কিন্তু ইমান বেছি সেই নাছিল যোৱা বছৰ, কিন্তু এই বছৰ অলপ যিহেতু অলপ ভাল কৰিছে বুলি ভাবিলোঁ আপোনালোকক দেখুৱাম আৰু ময়ো চাম। তো এতিয়া দুৰ্গা পূজাত যাই আছোঁ, আপোনালোকে মোৰ লগত থাকক। ভিডিঅ'টো সকলোকে স্কিপ নকৰাকৈ চাই থাকিব দোস্তো। বলক আমাৰ ইয়াতে তাৰমানে খানা খাব আহিছোঁ, মাতছি আজি ইয়াতে খানা চানা খাই মাত্ৰ আৰু পূজা চাম, ময়ো চাম আপোনালোকে চাব। আৰু বাইও আহিছে, গোটেই পৰিয়াল দোস্তো চাই থাকক। আৰু দোস্তো পেহীয়াৰ ঘৰত আহি পাইছোঁ আৰু এই পেহীয়াৰ এইটো বাবুৰ নামটো কৈ দিয়া। শ্ৰী ধনমণি দাস। কি কৰিছ? শ্ৰী ধনমণি দাস। ধনমণি দাস। অঁ এয়া হৈছি না তোৰ বাপ্পা ঐ 2 ঘণ্টা ধৰি তোক জিৰাই আছোঁ। 2 ঘণ্টা বা মজা। যা তোৰে ডিজাইন চাই থাকোঁ যা। আৰু দোস্তো বিশ্বাস কৰিব না 2 ঘণ্টা ধৰি জিৰলো। খানাটো বাদ দিয়ক, খানাটোতো বাদে দিয়ক। এই তাৰমানে এই লেডিজ খানৰ কি হয় এই মেকআপ, তাৰপিছত অলতে 2 ঘণ্টা ধৰি জিৰালে দোস্তো। মই নিজে পূৰণ হৈ গ'লোঁ। আপোনালোকে এটা কথা কওঁ, সাজা কাচা হৈয়ে নাই তাৰমানে ছোৱালী মানুহ দোস্তো, সেইটোৱে কৈছোঁ। আৰু কিবা এটা সাজে ক'ব নোৱাৰোঁ দোস্তো। তিতেৰ পৰা 2 ঘণ্টা ধৰি আপোনালোকক কৈছোঁ দিয়ক। আৰু বাপ্পা মই বিৰক্তি লাগিছে তাৰমানে কি ক'ম। আৰু এতিয়া খাইছে সোনকালে পূজা চাব যাওঁহে কথা খালি। আৰু দোস্তো পূজাৰ ফল আহি পালোঁ আৰু ষ্টাইল চাওক না দোস্তো। বাপ্পা ষ্টাইল সৰু আপি একো তাৰমানে ষ্টাইল নাচাই কিয় বাপ্পাই আৰু কি মূৰ্তি ধৰছা তো বাপ্পা। দুহাক ৰখতে 3 ঘণ্টা হৈ গৈছে, 9:30 বাজি গেল। এতিয়া যো পূজা চাওঁ যো। কি তই ভয়া কৰি আছা? কংকিল মাহাজনো দেখো মোক এৰি থৈছা নাকি তো। আৰু দোস্তো আপোনালোকে মোৰ মুখখন বহুত চালাক, এতিয়া অলপ পূজা চাওক। আৰু দোস্তো এখন পূজাৰ গেট চাওক। আৰু দোস্তো আমাৰ স্কুলৰ ফিল্ড গাড়ী দি ভৰ্তি চাওক না। দোস্তো এইটো উঠিবা কেনে লাগে, উঠিও পৰা নাই নহয় আজিলৈকে। ডাঙৰ হৈছোঁ উঠা নোৱাৰোঁ। আৰু এতিয়া সৰুতে যি আছিল সৰু চলি এইটো দোস্তো মেইন মন্দিৰটো। বা মানুহ কিন্তু দোস্তো হৈছে দিয়ক বহুত মানুহ। আৰু দোস্তো এইটোৱে মা দুৰ্গাৰ প্ৰতিমাটো চাওক, ধুনীয়া লাগিছে। আৰু দোস্তো এইটো খাৰু
ইবাগে দোস্ত মণিহাৰীৰ দোকান চাওক মণিহাৰী চাওক অলপ দোস্ত টেটুৰ দোকান দোস্ত টেটু লগাব ইচ্ছা কৰে যদি আহিব পাৰে আজিকালি সকলোৱে পূজাই হৈছে টেটু এটা দোস্ত ফটো ললো দিয়ক মন্দিৰত থবাক লাগি দোস্ত কৃষ্ণ আৰু ৰাধা কৃষ্ণ চশমাৰ দোকান আছে দোস্ত পেটি আৰু দোস্ত এনেকৈয়ে আজি শেষ যিহেতু পূজা অলপ গায়কৰ গীত শুনি মাত্ৰ আহিলোঁ দিয়ক বা মানুহ কিন্তু মানছো দিয়ক দোস্ত বহুত মানুহ হৈছে কিন্তু শেষ পূজা না আহিলোঁ দিয়ক দোস্ত দুৰ্গা পূজা চাই কিনে অলপ গায়ক আৰু গায়কনে অলপ গান চাই মাত্ৰ আহিলোঁ আপোনালোককো দেখলোঁ আৰু আজিলৈকে এইখিনিয়ে দিয়ক দোস্ত যদি ভাল লাগিছে এটা লাইক কৰি দিবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা নতুন হ'লে তো নেক্সট ভিডিঅ'ত লগ পাম বাই বাই